বন্ধুসকল, আজি বহুত দিনৰ পিছত ভিডিঅ' লৈ আহিছোঁ এটা আমাৰ চিমলা খেতিৰ। যোনটো দেখিছিলে আমাৰ সিডলিংটো ইয়াত আমি নাৰ্সাৰী বনাইছিলোঁ, সেইটো আমি ইয়াত প্লান্টেশ্যন কৰিছোঁ। আৰু কিবা কাৰণত আমি ভিডিঅ' বনাব পৰা নাই, কেনেকৈ মালচিং ফিল্মটো ব্যৱহাৰ কৰিছোঁ আৰু কেনেকৈ প্লান্টেশ্যন কৰিছোঁ, সেইটো আমি কিন্তু কিবা কাৰণত কিবা অসুবিধাত আমি ভিডিঅ'টো বনাব পৰা নাই। সো আজি প্লান্টেশ্যন কৰাৰ 20 দিন হৈছে। তাৰপিছত আপোনালোকক ভিডিঅ'টো লৈ আহিছোঁ, আপোনালোকক জনাই থাকিম কেনেকৈ আমি পৰিচৰ্যাটো কৰি আছোঁ। সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যোনে যোনে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আমাৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যাব। আৰু আশা কৰিছোঁ যে আমাৰ এই চেনেলৰ যোগেদি আপোনালোকৰ নিশ্চয় লাভ হ'ব, বা ভিডিঅ' যদি চায় তেনেহ'লে আপোনালোকে নিশ্চয় কিবা আপোনালোকৰ খেতিত কিবা যদি কোনো হেৰি লাগে তেনেহ'লে ইয়াৰ পৰা কিবা সমাধান নিশ্চয় পাব বুলি আমি আশা কৰিছোঁ। সো আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আলোচনা কৰোঁ যে জলকীয়া খেতি হওক বা কেপচিকাম খেতি হওক, যিকোনো খেতি নহওক কিয়, ইয়াত মানে এটা বেমাৰ আছে বেছিকৈ লাগে, যোনটো ভাইৰাছটো যোনটো লাগে এইটো আপোনালোকে এইটো চাই লওক। এইটো কিন্তু ভাইৰাছৰ আক্ৰমণ হৈছিলে, এতিয়া কিন্তু ভাইৰাছটো কণ্ট্ৰোল কৰিছোঁ আমি। এইটো চাওক, পাতবোৰ কোচ খাই যোৱা বেমাৰটো হৈছে মেইন। এইটো বেমাৰ কিন্তু সকলোৱে, কিন্তু বেছিভাগ মানুহে কিন্তু এইটোত কনফিউজ হৈ যায়। আৰু কোনো কোম্পানী আছে এতিয়ালৈকে কিন্তু এনেকুৱা ঔষধ নাই যে ৰাসায়নিক কেনেকুৱা ঔষধ কিন্তু এতিয়ালৈকে ওলাব পৰা নাই যে ভাইৰাছটো কণ্ট্ৰোল কৰা। সো আপোনালোকক জনাই থাকিম আমি কোনটো ইউজ কৰিছোঁ, যে কোনটো ইউজ কৰা স্প্ৰে কৰাৰ পিছত ভাইৰাছটো কণ্ট্ৰোল হৈছে। আপোনালোকক আমি আটাইখিনি গছবিলাক দেখুৱাম যে ভাইৰাছটো লগাৰ পিছত কণ্ট্ৰোল হৈছে নে নাই। এইটো আপোনালোকক ভিডিঅ'ত একদম স্পষ্টকৈ দেখিব পাৰিব। এইটো চাওক, এই পাতটো একদম গোটেইবিলাক পাত কিন্তু একদম কোচ খাই গৈছিলে। আমি মেডিচিনটো স্প্ৰে কৰাৰ 3 দিন পিছত আমি আহি লক্ষ্য কৰিছোঁ একদম ধুনীয়াকৈ মানে নতুন পাত ওলাই আছে, যোনটো একদম ধুনীয়া ওলাই আছে। এইটো আপোনালোকে চাব পাৰিছে আৰু আমি আগলৈ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এইটো এটা চাওক, আমি এইটোৰ যোনটো আগটো আছিলে এইটো আমি ছিঙি দিছিলোঁ, যোনটো কোচ খোৱা আগ আছিলে সেইটো আমি ছিঙি দিয়াৰ পিছত কিন্তু নতুন ব্ৰাঞ্চটো যোনটো ওলাইছে এইটো একদম ধুনীয়া পাত আছে, কিন্তু এটা পাত কোচ খোৱা নাই। আমি আৰু দেখুৱাব পাৰিম, কিন্তু এতিয়ালৈকে সন্মুখত পৰা নাই। আমি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এইটো চাই থাকক খেতি, আজি 20 দিন হ'ল। এইটো আমি 2 মাহ পিছত আমি হাৰ্ভেষ্টিং কৰিব পৰা যায়। 2 মাহ পিছত ফল লাগিব। আৰু অলপ আগতীয়াকৈ কৰিছিলোঁ এইটো চাওক, এইটো কিন্তু পাতটো কোচ খোৱা আছিলে। এইটো আপোনালোকে চাব পাৰিছে নিশ্চয়, পাতবিলাক কিন্তু ঠিক হৈ গৈছে। এইটো চাইছে, ইমানখিনি আমি কৰিছোঁ। এইটো বিলাহী আছে, সেইটো চাইডৰ বিলাহী আছে। এইটো খেতি আছে আমাৰ চিমলা, আৰু এইটো খেতি আছে চিমলা, এই দুটা খেতি আছে। এতিয়া আহোঁত আমি স্প্ৰে কৰিছোঁ, সেইটো আপোনালোকক জনাই আছোঁ। এটা ঔষধ পাব আপোনালোকে, যোনটো আছে টিবল ৱাই নামে। সেইটোত আমাৰ ৰাসায়নিক নহয়, কিন্তু সেইটোত আছে আমাৰ নিম অইল আছে আৰু বেলেগ কিবা কিবি আছে, কিন্তু এইটো 100% জৈৱিক বুলি আমি চাইছোঁ। এইটো যদি টিবল ৱাইটো যদি আপোনালোকে স্প্ৰে কৰে তেতিয়াহ'লে ধুনীয়া ৰিজাল্ট পাব বুলি আমি 100% গেৰাণ্টি দি ক'ব পাৰি। কিন্তু আমি 100% ৰিজাল্ট পাইছোঁ, সেইকাৰণে আমি 100% কৈছোঁ। কিন্তু এতিয়ালৈকে ৰাসায়নিক কোনো ধৰণৰ মেডিচিন মাৰ্কেটত নাই যে ভাইৰাছটো বা পাত কোচ খোৱা বেমাৰটো যাতে কণ্ট্ৰোল নহয় তেনেকুৱা। আপোনালোকে টিবল ৱাইটো স্প্ৰে কৰিব পাৰে। যদি টিবল ৱাই এভেইলেবল নাথাকে তেনেহ'লে A2Z নামে এটা পাব, সেইটো স্প্ৰে কৰিব পাৰে, বা এটা আছে বমটেড, সেইটো স্প্ৰে কৰিব পাৰে। এইবিলাক যদি আপোনালোকৰ যদি এভেইলেবল নাথাকে তেতিয়াহ'লে কি কৰিব? ধৰি লওক আপোনালোকে যদি 7 দিনৰ মূৰে মূৰে ধৰক চিষ্টেমিক ইনচেক্টিচাইড যোনটো আছে, চিষ্টেমিক ইনচেক্টিচাইডটো 7 দিনৰ মূৰে মূৰে আপোনালোকে স্প্ৰে কৰি যদি থাকে তেতিয়াহ'লে হোৱাইট ফ্লাই যোনটো এটা আছে, আৰু আপোনাৰ এটা আছে মাইট বুলি কওঁ, এই দুটা যদি আমি কণ্ট্ৰোল কৰিব পাৰি, বা থ্ৰিপছটো যদি কণ্ট্ৰোল কৰিব পাৰি, তেতিয়াহ'লে কিন্তু এই বেমাৰটো ফটককৈ নাহিব চাগে।
আৰু যোনটো ফাংগিচাইড যোনটো আছে সেইটো আপোনালোকে স্প্ৰে কৰিব আৰু এসপ্তাহৰ মূৰে মূৰে চিষ্টেমিক যোনটো আছে সেইটো আপোনালোকে পেগাছাছ স্প্ৰে কৰিব পাৰে বা আগাছ স্প্ৰে কৰিব পাৰে যোনটো আদামা ইণ্ডিয়া কোম্পানীৰ আৰু বায়াৰ কোম্পানীৰ যোনটো আছে জাম্প আৰু এডমিয়াৰ এইবিলাক মানে যদি আপোনালোকে মিলাই যদি স্প্ৰে কৰে 7 দিনৰ মূৰে মূৰে তেতিয়াহ'লে কিন্তু এনেকুৱা বেমাৰ আপোনালোকে দেখিবলৈ নাপাব খেতিত চ' আৰু আপোনালোকে যোনটো ফাংগিচাইড স্প্ৰে কৰিব সেইটো কিন্তু 7 দিনৰ মূৰে মূৰে কৰিব লাগে এইটো কিন্তু বেমাৰটো খেতিত আহি থাকিব সেইকাৰণে আমাৰ গছৰ যোনটো গ্ৰোথ আছে বা স্বাস্থ্য আছে সেইটো যদি আপোনালোকে যদি সাধাৰণতে যদি ঠিক ৰাখিব লাগে তেতিয়াহ'লে ফাংগিচাইডটো স্প্ৰে কৰিব লাগিব কিয়নো আজিকালি আমাৰ ৰাসায়নিক সাৰ দি কিন্তু একদম ঔষধ নিদিয়াকৈ মানে খেতি কৰিবই নোৱাৰি তেনেকুৱা হৈ গৈছে সেইকাৰণে ৰাসায়নিক যোনটো মেডিচিন আছে সেইটো স্প্ৰে কৰিবই লাগিব যোনটো আছে আমাৰ ইউপিএল কোম্পানীৰ যোনটো চাফ আছে আৰু নাগাৰ্জুনা কোম্পানীৰ যোনটো ইণ্ডেক্স আছে এই দুটা কম্বিনেশ্যন কৰি আপোনালোকে স্প্ৰে কৰি থাকিব তেতিয়াহ'লে কোনো ধৰণৰ গছত কোনো ধৰণৰ বেকুৰ নালাগিব আৰু যোনটো আছে আমাৰ মালচিংটো দিয়াই আছে আৰু যোনটো এইটো নলাটো আছে পানী দিয়াৰ কাৰণে এইটো আমি ৰাখিছোঁ ইয়াত ডিষ্টেঞ্চটো আছে আমাৰ 1.5 ফিট বেছি দিয়া নাই 1.5 ফিট ডিষ্টেঞ্চ দিছোঁ বেছি দিলে আমাৰ হেৰি গাঁহটো বেছি হৈ থাকিব আৰু এইটো বৰষুণ দিয়াৰ কাৰণে আমি এইটো হেৰি কৰিব পৰা নাই চাফা কৰিব পৰা নাই বনবাদটো কৰিব পৰা নাই বতৰটো ঠিক হৈ গ'লে যদি মাটিটো যেতিয়া শুকাই যাব তেতিয়া আমাৰ এইটো চাফা কৰিব লাগিব আৰু গৰম দিনত আমি খেতিটো লগাইছিলোঁ গৰম দিনত আপোনালোকে চাগে গম পায় মালচিং পেপাৰ দিয়াত খেতি কৰাত কিন্তু বহুত অসুবিধা হয় বহুত ধৰণৰ অসুবিধা কিন্তু পুলিবিলাক ঠিক ৰখাটো কঠিন হৈ যায় তেনেকুৱা হৈ যায় আৰু মালচিং দিয়াৰ পিছত কিন্তু গৰম দিনত এই হোলটো মানে ডাঙৰ কৰিব লাগে এইটো চাই লওক আমাৰ ডাঙৰ আছে হোলটো নহ'লে কিন্তু এই খেতিটো কৰিব নোৱাৰি আমি গৰম দিনত আমাৰ এইটো এই প্লান্টেশ্যন কৰা আছিল আমাৰ আহিন মাহৰ প্ৰথম দিনা আমি এইটো প্লান্টেশ্যন কৰিছিলোঁ আজি আহিন মাহৰ 22 দিন চলি আছে আৰু আগলৈ আমি এতিয়াৰ পৰা আমি খেতি কেনেকৈ কৰি আছোঁ বা কেনেকৈ পৰিচৰ্যা কৰিব লাগে সেইটো জনাই থাকিম আমাৰ লগত থাকিব চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু এতিয়ালৈ মানে ভিডিঅ' আহি থাকিব আৰু আমি বেলেগ এটা প্ৰজেক্ট আছে আমাৰ কেপচিকামৰ সেইটো আপোনালোকক দেখুৱাই থাকিম এইটো বেছি দিন হোৱা নাই এই এসপ্তাহ হৈছে প্লান্টেশ্যন কৰাৰ সেইটো কেনেকুৱা হৈছে সেইটো জনাই থাকিম আৰু এটা নতুনকৈ আমি নাৰ্চাৰী বনাইছোঁ সেইটো আৰু 1 মাহ পিছত প্লান্টেশ্যন কৰিব পৰা যাব আমাৰ সেইটো জনাই থাকিম গছৰ গ্ৰোথটো আপোনালোকে চাব পাৰে বহুত ধুনীয়া ফুল ফুলিব ধৰিছে এইটো চাই লওক চাব পাৰিছে আপোনালোকে নিশ্চয় কালি ইয়াত মানে ছাগলীয়ে কেইটামান পুলি খাই দিছে এইটো মানে বহুত কষ্ট লাগিছে বহুত কষ্ট কৰাৰ পিছত সেইটো খেতি হৈছে আজিকালি চাগে এনেকুৱা খেতি মানে কমেই আছে আগতীয়াকৈ আমি কৰিছোঁ কিন্তু কেনেকৈ খালে গম পোৱা নাই আৰু ঠিক হৈ যাব বাৰু ব্ৰাঞ্চ আছে